हेलो एवरीवन কি খবৰ আপোনালোকৰ আশা কৰো সকলো ভালে আছে আজি মই আকৌ এটা নতুন ভিডিও লৈ আহিছো আৰু কি বনাম দেখিছেনে কচু ফাৰ্স্ট টাইম বনাম ওচৰৰ খুৰী এজনীয়ে দিছিলে আমাৰ ঘৰৰ নহয় সিহঁতৰ ঘৰৰ পিছফালে হৈছিলে দিয়াৰ কাৰণে মই আজি ফাৰ্স্ট টাইম বনাম আগতে খাইছিলো মাহঁতে বনোৱা খাই ভাল লাগে বাস আৰু টেঙা দি বনাই খাই বিৰাতে ভাল লাগে আজি ভাবিছো মই বনাও আৰু সেইটো কাৰণে আপোনালোকৰ লগতো শেয়াৰ কৰো ঠিক আছে ভিডিওটো চাই থাককচোন কেনেকৈ বনাও মই ফাৰ্স্ট টাইম বইল কৰি লম পানী দি বেছি সিটি মাৰিব নালাগে এটা মাৰিলেই হ'ব নহলে বেছি গলি যাব এয়া মাছৰ সৈতে বনাম আজি মাছ কিটা বাছি লওঁ চাই থাকক ভিডিওটো এইকিটা মই মাছ কিটা বাছি ললো আৰু কচুখিনিও মোৰ বইল হৈ গ'ল মই এটাই সিটি মাৰিছো নহলে বেছি সিজি যায় এয়া ধুনীয়াকৈ সিজি গৈছে এতিয়া মই বাকলি গুচাই লম কচুখিনি গুচাই হৈ গ'ল আৰু মাছখিনিও ফ্ৰাই কৰা হৈ গ'ল এয়া সকলোৱে খাই ভাল নাপাবও পাৰে কিন্তু বহুতে খাই ভাল পায় আৰু মই খাই ভাল পাওঁ বহুত দিনৰ আগত খাইছিলোঁ মাহঁতে বনাইছিলে আৰু আজি নিজে ফাৰ্ষ্ট বনাইছোঁ কেনেকুৱা হয় নাজানো কিন্তু ভাল হয় চাই থাকক ভিডিওটো আৰু দিওঁ ইয়াৰ লগত কচুখিনি দিবলৈ মই দুটা বিলাহী কাটি লৈছোঁ আৰু এয়া তিনিটা কেঁচা জলকীয়া আৰু দুটা পিঁয়াজ আৰু এয়া বন ধনিয়া আৰু এয়া মচন্দৰী পাত আৰু এয়া আদা নহৰু মই অলপ থেতালি ল'ম আৰু এয়া জিৰা মই ইয়াত মছলা ব্যৱহাৰ নকৰোঁ হ'লেও অকণমান জিৰা গুড়ি দিম আৰু বেলেগ তেনেকুৱা মছলা একো নিদিওঁ যিহেতু মই অলপ টেঙাকৈ বনাম সেইকাৰণে মছলা জিৰা গুড়ি অকণমান দিম
আৰু পানীটো কমকৈ দিম মই, বেছি পানী দিলে ভাল নালাগে খাই, সেইটো কাৰণে পানীটো কম পৰিমাণে দিম। ইয়াতে মই গৰম পানী দিছোঁ, ঠাণ্ডা পানী দিলে উতলোতে অলপ সময় লাগে, সেইটো কাৰণে মই গৰম পানী ব্যৱহাৰ কৰিছোঁ। আৰু এইখিনি মই জালুক দিছোঁ ইয়াতে। হৈ গৈছে আৰু প্ৰায়, মই ইয়াতে মাছ দি দিলোঁ। ল'ৰা ছোৱালী দুটাই খেলি আছে, অলপ চাউণ্ড হৈ আছে। এয়া কচু আৰু মাছৰ জোল হৈ গ'ল। আৰু ভিডিঅ'টো যদি চাই ভাল পালে লাইক এটা কৰি দিব, নতুনকৈ চোৱাসকলে ছাবস্ক্ৰাইব কৰি দিব। শেষলৈকে চোৱাৰ বাবে ভিডিঅ'টো বহুত বহুত ধন্যবাদ। আজিলৈ আহিছোঁ, বাই বাই।